নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'তে। আৰু এই আটা কেইটামান মাৰি লৈছোঁ মই ধুনীয়াকৈ খুৰমা কেইটামান বনাওঁ বুলি। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। আচলতে মই ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, ঘৰতে খাবৰ কাৰণে বনাব লৈছোঁ। তাৰপিছত ভাবিলোঁ নাই, ভিডিঅ' দিয়া নাই বহুত দিন হ'ল, আৰু দেখাই দিওঁ বুলি কেনেকৈনো মই খুৰমা ঘৰতে আটা দি বনাওঁ। আচলতে ঘৰতে খাবৰ কাৰণে সেইবাবে আটাকে লৈছোঁ আৰু আটা দিয়ে বনাম। আপোনালোকে চাই যাব ভিডিঅ'টো, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যিসকলে নতুনকৈ চায় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইফালে লৈছোঁ আটা, আৰু এইখন মন নকৰিবা দেই, একদম খাতে লেতেৰা হৈ আছে। আৰু ধুনীয়াকৈ সৰু সৰু কৰি বেলি ল'ম ৰুটি পেলাতে। আৰু এইটো মই বেলেগ ষ্টাইলত কাটিম, দীঘলে দীঘলে কাটিম, মানে বগা কৰিছিলোঁ দীঘলে দীঘলে কৰোঁ। এনেদৰে দীঘল দীঘলকৈ কাটিম মই। এইখিনি মোৰ কাটি হৈ গ'ল, ধুনীয়াকৈ এনেদৰে কাটি গ'ল। আৰু এতিয়া ভাজি মই এইখিনি আপোনালোকে চাই যাব ভিডিঅ'টো সেইফালে। আৰু এইফালে কেৰাহীত তেল পাতি দিলোঁ মই ভাজিবলৈ, আৰু এইফালে মই তেলখিনি অলপ গৰম হ'ব মই ইয়াত দি দিম। এতিয়া ধুনীয়াকৈ ভাজি ল'ম মচমচীয়াকৈ। এইখিনি ভাজা প্ৰায় হৈ গৈছিলে, নমাই দিম কিমানকৈ। ধুনীয়াকৈ মচলা ভাজি ল'ব আপোনালোকে। আৰু ৰুটিখিনি প্লিজ মাৰিব, এইখিনি ভাজি ল'ম এনেকৈ। এইকেইটাও মোৰ ভাজি হৈছে, আৰু মই গোটেইকেইটা এনেদৰে ভাজি ল'ম। এইখিনি মোৰ ভাজি হৈ গ'ল, গোটেইখিনি ভাজি হৈ গ'ল। এইফালে কাঢ়ি তেনি পাৰিছোঁ, আটা কলটো পেলাম, তাৰপিছত কি কৰিলোঁ চাই দিব। এইখিনি একদম ধুনীয়াকৈ চেনি গৰগৰ কৰি আছে, আৰু আঠা আঠা হৈ গৈছে। এতিয়া মই এইখিনি ইয়াতে দি দিম, যোনখিনি মই ভাজি দিছিলোঁ নিমকি। এতিয়া এইখিনি একদম ধুনীয়াকৈ লৰাই থাকিব লাগিব এনেদৰে, 5 মিনিটলৈকে লৰাই থাকিব লাগিব। এয়া চাওক মোৰ খুৰমাখিনি হৈছেহি, আৰু ধুনীয়াকৈ একদম এইখিনি আৰু শুকাই যাব।